আজি আমি আলোচনা কৰিম NPS নেশ্যনেল পেনশ্যন সিস্টেমৰ সম্পৰ্কে যি ভাৰত চৰকাৰৰ এটা অতি উত্তম সেভিংস আৰু পেনশ্যন স্কিম যি নিয়মীয়া সেভিংস কৰা লোকসকলৰ বাবে খুবেই লাভজনক ফিক্স ইন্টাৰেষ্ট নাপায় যদিও লং টাৰ্মত বছৰি 8 to 12% ইন্টাৰেষ্ট পায় আপোনাৰ পইচা চৰকাৰে নন ফিক্স আইটেমত ইনভেষ্ট কৰে কাৰণে ইয়াত ইন্টাৰেষ্ট নৰ্মেল এফডিতকৈ বেছি পোৱা যায় মিনিমাম এনুৱেল কন্ট্ৰিবিউশন হিচাপে বছৰি আপুনি মিনিমাম 1000 টকা জমা কৰিব পাৰে NPSত দুই ধৰণৰ একাউণ্ট আছে এটা হ'ল টায়াৰ 1 একাউণ্ট এইটো মেইন পেনশ্যন একাউণ্ট এই একাউণ্টৰ পৰা অৱসৰপ্ৰাপ্ত নোহোৱালৈকে মানে 60 ইয়াৰ্ছ নোহোৱালৈকে টকা উলাব নোৱাৰি আৰু আনটো হ'ল টায়াৰ 2 একাউণ্ট এইটো এক্সট্ৰা সঞ্চয় একাউণ্ট যেতিয়া লাগে টকা উঠাব পাৰিব NPSত কেনেকৈ এনৰোল কৰিব পাৰি আপুনি দুটা উপায়েৰে NPSত যোগদান কৰিব পাৰে অফলাইন মোডত বেংক বা পোষ্ট অফিসত গৈ একাউণ্টটো খুলিব পাৰি কোনো PNB SBI অথবা অনুমোদিত বেংক বা ডাকঘৰত গৈ একাউণ্টটো খুলি ল'ব পাৰি অনলাইন ভাবে NPS পোৰ্টেলত পান আৰু আধাৰ কাৰ্ডৰ ইউজ কৰি প্ৰাণ নাম্বাৰ অনলাইন ক্ৰিয়েট কৰি অতি সহজতে একাউণ্ট খুলি ইনভেষ্ট কৰিব পাৰে NPSত আপোনাৰ পইচা গভৰ্ণমেণ্টে কেনেকৈ বিনিয়োগ কৰে গভৰ্ণমেণ্টে আপোনাৰ টকা 4টা এছেট ক্লাছত লগায় গভৰ্ণমেণ্ট সিকিউৰিটি 100% সুৰক্ষিত কৰ্পোৰেট বন্ড ইকুইটি শেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰে আৰু অল্টাৰনেট ইনভেষ্টমেন্ট যিটো 5% বিনিয়োগ কৰিব পাৰে লাইক ৰিয়েল এষ্টেট ইনভেষ্টমেন্ট ট্ৰাষ্ট REITS আপোনাৰ বয়স অনুসৰি ক'ত কিমান টকা লগাব নিৰ্ধাৰণ কৰে ইয়াত আপুনি একো কৰিব নালাগে মই জাস্ট নলেজৰ কাৰণেহে কৈ থলো NPSৰ পৰা কেনেদৰে টকা উঠাব পাৰি অৱসৰ সময়ত মানে 60 ইয়াৰ্ছৰ পিছত 60% টকা লামসাম হিচাপে উঠাব পাৰিব 40% টকা পেনশ্যন হিচাপে পাই থাকিব ফৰ এক্সাম্পল ধৰি লওক 60 ইয়াৰ্ছত ৰাজুৰ ইনভেষ্টমেন্ট 1 কৰোৰ টকা হ'ল তাৰ 60% মানে 60 লাখ টকা তেওঁ লৈ ল'ব পাৰিব আৰু ৰিমেইনিং 40 লাখ টকা পেনশ্যন ফাণ্ডত লাগি থাকিব আৰু তাৰ পৰা মাহিলি পেনশ্যন পাই থাকিব অৱসৰ আগতে মানে 60 ইয়াৰ্ছ নোহোৱাৰ আগতে কিছুমান কণ্ডিশ্যনত পইচা উলিয়াব পাৰি কি জৰুৰী পৰিস্থিতিত পইচা উইথড্ৰল কৰিব পাৰি মেক্সিমাম 25% পৰ্যন্ত টকা উঠাব পাৰিব সন্তানৰ শিক্ষা বা বিবাহৰ বাবে নিজৰ বা পৰিয়ালৰ চিকিৎসাৰ বাবে নতুন বিজনেছ আৰম্ভ কৰিবলৈ বা নিজৰ বাসগৃহ কিনিবলৈ যদি আগতে নাই যদি আমি NPSৰ বেনিফিটৰ কথা কওঁ তেন্তে ইনকাম টেক্সৰ বেনিফিট আছে আন্ডাৰ 80 CCD 1 আৰু 80 CCD 1 বিট সুৰক্ষিত বিনিয়োগ কাৰণ চৰকাৰ বেকত আছে মিনিমাম 1000 টকা জমা কৰি আৰম্ভ কৰিব পাৰে বিভিন্ন জায়গাত পইচা ইনভেষ্ট হয় লাইক ইকুইটি বন্ড গভ সিকিউৰিটি আদাৰ্স অল্টাৰনেটিভ ইনভেষ্টমেন্ট সো ইনভেষ্টমেন্টটো ডাইভাৰ্সিফাইড হয় পেনশ্যনৰ সুবিধা যেতিয়ালৈকে জীৱিত থাকে তেতিয়ালৈকে পেনশ্যন পাই থাকিব যদি আপুনি অৱসৰৰ পিছত নিশ্চিন্ত জীৱন এটা কটাব খোজে NPS এটা অতি উত্তম বিকল্প শেষত ভিডিঅটো চাই ভাল পালে তেন্তে ভিডিঅটো কাইন্ডলি লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰি আপোনাৰ মতামত জনাব তেতিয়াহলে আজিলৈ বিদায় মাগিছো ধন্যবাদ